নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে আমাৰ এই আসাম এডুকেশ্যন নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধুসকল সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভকামনা থাকিল আমাৰ এই ইউটিউব চেনেল আসাম এডুকেশ্যনৰ ফালৰ পৰা। আজি নতুন বৰ্ষৰ আৰম্ভণিতে সকলোলৈকে এটা নতুন চিৰিজ লৈ আগবাঢ়ি আহিছোঁ আমি সকলো, আৰু এই চিৰিজৰ ছাবজেক্ট হ'ব ইংলিছ, আৰু আজিৰ টপিক হৈছে ইডিয়মছ এণ্ড ফ্ৰেজেছ। আপোনালোকে স্ক্ৰীণত দেখাই পাইছে এইখিনি যি ছাবজেক্ট আগবঢ়াইছোঁ সকলোবিলাক এক্সামৰ কাৰণে প্ৰযোজ্য হ'ব। আপোনালোকে স্ক্ৰীণত দেখা পাইছে ইয়াত লিখা আছে যে অ ফেয়াৰ ক্ৰেক অফ দ্য হুইপ, অৰ্থাৎ ইয়াৰ অৰ্থটো কি? অপশ্যন এ চিভিয়াৰ পানিছমেণ্ট, অপশ্যন বি অ গুড চেক, অপশ্যন চি অ পিৰিয়ড অফ ইম্পৰ্টেঞ্চ, আৰু অপশ্যন ডি ফেইলাৰ অফ এডমিনিষ্ট্ৰেশ্যন। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি অ পিৰিয়ড অফ ইম্পৰ্টেঞ্চ। টু টক ওৱান হেড অফ, ইয়াৰ অপশ্যন হৈছে অপশ্যন এ টু টক লাউডলি, অপশ্যন বি টু টক ইন হুইস্পাৰ্ছ, অপশ্যন চি টু টক টু ওৱান চেল্ফ, আৰু অপশ্যন ডি টু টক এক্সেচিভলি। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি টু টক এক্সেচিভলি। টু হোল্ড ছামথিং ইন লিছ, ইয়াৰ অৰ্থ কোনটো হ'ব পাৰে? অপশ্যন এ টু ৰিষ্ট্ৰেইন, অপশ্যন বি টু ডিছএপইণ্ট, অপশ্যন চি টু ডিছমিছ, আৰু অপশ্যন ডি টু ডিছকাৰেজ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ টু ৰিষ্ট্ৰেইন। টু প্লে ফাষ্ট এণ্ড লুজ, টু প্লে ফাষ্ট এণ্ড লুজ ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ টু ট্ৰাষ্ট আদাৰ্ছ, অপশ্যন বি টু বি আনডিপেণ্ডেবল, অপশ্যন চি টু চিট পিপল, আৰু অপশ্যন ডি টু হাৰ্ট ছামবডি ফিলিংছ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি টু বি আনডিপেণ্ডেবল। অল এগক, ইয়াৰ অৰ্থ হৈছে অপশ্যন এ এভৰিবডি, অপশ্যন বি অলৰেডি, অপশ্যন চি ৰেষ্টলেছ, আৰু অপশ্যন ডি অলমাইটি। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি ৰেষ্টলেছ। টু ফ্ৰেম অ পাৰ্চন, ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন এ টু বি ফুল চামন, অপশ্যন বি টু মেক ওৱান এপিয়াৰ গিল্টি, অপশ্যন চি টু পেচ চামন, আৰু অপশ্যন ডি অন নেৰো এস্কেপ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি টু মেক ওৱান এপিয়াৰ গিল্টি। অ ক্ল'জ ছেফ, ইয়াৰ অপশ্যন হৈছে অপশ্যন এ অ লাকি এস্কেপ, অপশ্যন বি অ ক্লিন ছেফ, অপশ্যন চি অ ৱেল গাৰ্ডেড ছিক্ৰেট, আৰু অপশ্যন ডি অ নেৰো এস্কেপ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি অ নেৰো এস্কেপ। টু টেক উইথ এ গ্ৰেইন অফ চল্ট, ইয়াৰ অৰ্থ কি হ'ব পাৰে? অপশ্যন এ টু টেক উইথ ছাম ৰিজাৰ্ভেশ্যন, অপশ্যন বি টু টেক উইথ টোটেল ডিছবিলিভ, অপশ্যন চি টু টেক হোল হাৰ্টেডলি, আৰু অপশ্যন ডি টু টেক চিৰিয়াছলি। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ টু টেক উইথ ছাম ৰিজাৰ্ভেশ্যন। টু কিপ ওৱান হেড, ইয়াৰ অপশ্যন হৈছে অপশ্যন এ টু বি এগাইল এণ্ড এক্টিভ, অপশ্যন বি টু কিপ কাম, অপশ্যন চি টু থিংক কোহেৰেণ্টলি, আৰু অপশ্যন ডি নান অফ দি এবভ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি টু কিপ কাম। টু ক্ৰছ শ্বৰ্ডছ, ইয়াৰ অপশ্যন হৈছে টু ফাইট, অপশ্যন এ, অপশ্যন বি টু ডিফেণ্ড, অপশ্যন চি টু কিল, আৰু অপশ্যন ডি টু ৰব। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ টু ফাইট। অ স্নেক ইন দ্য গ্ৰাছ, ইয়াৰ অৰ্থ হৈছে অপশ্যন এ অ চিক্ৰেট অৰ হিডেন এনিমি, অপশ্যন বি আনফৰচিন হেপেনিং, অপশ্যন চি আনৰিকগনাইজেবল ডেঞ্জাৰ, আৰু অপশ্যন ডি ই ৰিলায়েবল পাৰ্চন। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি আনৰিকগনাইজেবল ডেঞ্জাৰ। টু গিভ আপ দ্য ঘোষ্ট, ইয়াৰ অৰ্থ বহন কৰিছে অপশ্যন এ টু চাফাৰ, অপশ্যন বি টু ফাইট এভিল ফৰ্চেছ, অপশ্যন চি টু ডাই, আৰু অপশ্যন ডি টু বিকাম ৰেচনেল। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি টু ডাই। হবছন চইচ, ইয়াৰ অৰ্থ বহন কৰিছে অপশ্যন এ ফেডিং অফ ইনচিকিউৰিটি, অপশ্যন বি একচেপ্ট অৰ লিভ দ্য অফাৰ, অপশ্যন চি ফেডিং অফ ষ্ট্ৰেংথ, আৰু অপশ্যন ডি এক্সেলেণ্ট চইচ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি একচেপ্ট অৰ লিভ দ্য অফাৰ। টু বি এট লগাৰ হেডছ, ইয়াৰ অৰ্থ বহন কৰিছে অপশ্যন এ টু হেভ টাফ এনকাউণ্টাৰ, অপশ্যন বি টু বি এট এনমিটি অৰ ষ্ট্ৰাইফ, অপশ্যন চি টু ফেচ ষ্টিফ অপজিশ্যন, আৰু অপশ্যন ডি টু টেক্স ওৱান মাইণ্ড এণ্ড বডি। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি টু বি এট এনিমিটি অৰ ষ্ট্ৰাইফ। টু টক থ্ৰু ওৱান হেড, ইয়াৰ অৰ্থ বহন কৰিছে অপশ্যন এ টু স্পীক ফ্লুৱেণ্টলি, অপশ্যন বি টু টক ননচেন্স, অপশ্যন চি টু টক উইজডম, আৰু অপশ্যন ডি টু স্পীক এট ৰেণ্ডম। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি টু টক ননচেন্স।
to snap one fingers. ইয়াৰ অৰ্থ বহন কৰিছে অপশ্যন এ টু স্পীক এব্ৰাপ্টলি, অপশ্যন বি টু একচেপ্ট ইমিডিয়েটলি, অপশ্যন চি টু গ্ৰাস্প এগাৰলি আৰু অপশ্যন ডি টু বিকাম কণ্টেম্পটাছ অফ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি টু বিকাম কণ্টেম্পটাছ। অ পাইপ ড্ৰিম, ইয়াৰ অৰ্থ বহন কৰিছে অপশ্যন এ অ প্লিজেণ্ট ড্ৰিম, অপশ্যন বি অ বেড ড্ৰিম, অপশ্যন চি এন ইম্প্ৰেক্টিকেবল প্লেন আৰু অপশ্যন ডি অ ফুলিছ আইডিয়া। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি এন ইম্প্ৰেক্টিকেবল প্লেন। টু হেভ এন ইজি টাইম অফ ইট, অপশ্যন এ টু টেক দ্য ৱৰ্ল্ড লাইটলি, অপশ্যন বি টু ইণ্ডালজ ইন ফ্ৰিভলাইটিছ, অপশ্যন চি টু স্কুৱেণ্ডাৰ এৱে ৰিচোৰ্চেছ আৰু অপশ্যন ডি টু লিভ ইন কোৱাইট এণ্ড কমফৰ্ট। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি টু লিভ ইন কোৱাইট এণ্ড কমফৰ্ট। টু লুজ ওৱান হেড, ইয়াৰ অপশ্যন হৈছে অপশ্যন এ টু গ' মেড, অপশ্যন বি টু বিকাম নাৰ্ভাছ, অপশ্যন চি টু বিকাম কনফিউজড এণ্ড অভাৰ এক্সাইটেড আৰু অপশ্যন ডি টু লুজ দ্য বেলেঞ্চ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি টু বিকাম কনফিউজড এণ্ড অভাৰ এক্সাইটেড। বাই দ্য স্কিন অফ ওৱান টিথ, ইয়াৰ অৰ্থ বহন কৰিছে অপশ্যন এ হাৰ্ডলি, অপশ্যন বি ইন টাইম, অপশ্যন চি হাৰিডলি আৰু অপশ্যন ডি অনলি জাষ্ট। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি অনলি জাষ্ট। টু থ্ৰ' ডাউন দ্য গ্ল'ভ, ইয়াৰ কি অৰ্থ হ'ব পাৰে? অপশ্যন এ টু ৰিচৰ্ট টু ৰং টেকটিক্স, অপশ্যন বি টু গিভ আ চেলেঞ্জ, অপশ্যন চি টু একচেপ্ট ডিফিট আৰু অপশ্যন ডি টু ৰিজেক্ট দ্য প্ৰাইজ। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি টু গিভ আ চেলেঞ্জ। টু বি ইন এভিয়েঞ্চ, ইয়াৰ অৰ্থ বহন কৰিছে অপশ্যন এ টু বি ইন ট্ৰাবল, অপশ্যন বি ডুৱেল মাইণ্ডেড, অপশ্যন চি ইন অ ফাইটিং মুড আৰু অপশ্যন ডি ইন ছাছপেন্স। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ইন ছাছপেন্স। অ চিপ অফ দ্য অল্ড ব্লক, ইয়াৰ অৰ্থ বহন কৰিব অপশ্যন এ অ পিচ অফ অল্ড উড আৰু অপশ্যন বি এন old friend, option C characteristics of one ancestors আৰু option D a good bargain। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি characteristics of one ancestors। to smell or rate, ইয়াৰ অৰ্থ বহন কৰিব অপশ্যন এ to detect bad smell, option B to misunderstand, option C to suspect or trick or deceit আৰু option D to see hidden meaning। আৰু ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি টু ছাছপেক্ট অৰ ট্ৰিক অৰ ডিচ। হাৰ্প অন, ইয়াৰ অৰ্থ হ'ব পাৰে অপশ্যন এ টু কমেণ্ট, অপশ্যন বি টু ক্ৰিটিচাইজ, অপশ্যন চি টু কিপ অন টকিং, অপশ্যন ডি টু কিপ অন ইনচাল্টিং। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি টু কিপ অন টকিং। বন্ধুসকল, আজি ইমানতে আমাৰ এই ভিডিঅ'ৰ সামৰণি মাৰিছোঁ। এই চিৰিজটো আমি নতুনকৈ আৰম্ভ কৰিছোঁ। আপোনালোকে কিবা যদি জনাবলগীয়া থাকে বা ক'বলগীয়া থাকে, সুধিবলগীয়া থাকে, আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আমি এই চিৰিজৰো নতুন ভিডিঅ' লৈ অচিৰে আপোনালোকৰ সন্মুখত আহি আছোঁ। আমাৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।